হে গাইজ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ এটা মিনি ব্লগত। তো আজি আমাৰ ইয়াতে চলি আছে বিহুৰ প্ৰস্তুতি, যিহেতু ভোগৰ বিহু ভোগালী আহি আছে, তাৰ বাবে ইয়াতে বিশেষ প্ৰস্তুতি চলাই আছে। আৰু ইয়াতে মই ভাজি আছোঁ উখা চাউল, যিটো ব্যৱহাৰ কৰা হ'ব সান্দহ গুড়াৰ বাবে। আৰু ইয়াক এনেকৈ লৰাই লৰাই ভাজি থকা হৈছে ইয়াতে, লগতে আমি জুইও পুৱাই আছোঁ। আৰু এইবাৰ মোৰ পৰিছে ঢেঁকী দিয়া পাল, য'ত ভজা চাউলখিনি আমি গুড়া কৰি আছোঁ, যিহেতু এইটো হয় পুৰণি কালৰ মিক্সি। তো ইয়াতে এইখিনি মাজতে লৰাই দিয়া হয়, মাজত আনি। আৰু এইটো চিন দেখি মোৰ তেজীমলা মুভিখনৰ কথা মনত পৰি গৈছে। আপোনালোকৰ মনত আছেনে গাইজ তেজীমলাৰ সেই চিনটো? তো ইয়াতে আৰু পুনৰ ভাজি আছে এয়া চাউল। আৰু এইবাৰ মোৰ পুনৰ পৰিল ঢেঁকী দিয়া পাল। আৰু এনেকুৱা লাগিছে যেন লেগ ডে হৈছে আজি, ভৰিৰ একদম পূৰা বিষ উঠি যায়। এই লেগ ডে কৰি থকা হৈছে আজি ইয়াতে ঢেঁকী দিয়াৰ চলেৰে। তো আপোনালোকৰ তাতে বিহুৰ প্ৰস্তুতি কেনেকুৱা? টাটা, বাই বাই।